ব যেতিয়া মই কলিকখিনিকেইটাক দেখা পাওঁ মোৰ টেমা ফুটি যায় গাজৰ মূলা চাফা কৰোঁতে দিন যাব সিহঁতৰ এইগিলা এতিয়া বাদ দি और अभी तो रुको क्लाइमैक्स अभी बाकी মালিক 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 মোৰ ছোৱালী কি হ'ল তোৰ জীয়েৰৰ অহা সপ্তাহতো তাইৰ বিয়া আছিল এতিয়া তাইৰ বিয়া নহ'ব কিয় তাইৰ হাগিনী হৈছে কাৰণ তাই যোৱা সপ্তাহৰ পৰা লেট্ৰিনতে দৌৰি আছে টাইমে পোৱা নাই ঘৰত থাকিবা তাই হাগিনী হোৱাৰ কাৰণে তাই মৰিল ORS খোৱালি তাই বাচি লৈ ORS কিনিব পইচা নাছিল मजा आया চেৰেংকৈ লাগিছে বুকুতে জুই চাগে তই আছিলি কলিজাতে কি ভানুমতি বহুত গান ওলাইছে গা তোৰ অ' মালিক কোনখন কিতাপ পঢ়ি আহিছা তই কি জানা তই কিতাপৰ বিষয়ে মনে মনে থাক তই গাহৰি মদে খাই কিনি তই ইয়াতে গাহৰি বাৰী পৰি থকা পুলিচ থানাত गजब बेइज्जती है হাগিনী হ'লি তই 3 দিনমান থানাতে নাহা হজম কৰিব নোৱাৰা যদি কিয় খা সখুৱা বাদি এইবাৰ পেখাৱা দেখা পালি মোৰ ভাঙি দিম তোৰ মই তই মোক চা মই গাহৰি মাংস খাওঁ একোৱে হোৱা নাই মোৰ আজিলে बड़ा हरामी हो बेटा